এয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ নাহৰকটীয়া ষ্টেচনৰ পৰা NGP ষ্টেচনলৈকে। যিহেতুকে আমি ট্ৰেইনত নাখাওঁ বুলি আমি ঘৰতে আহাৰ তৈয়াৰ কৰি লৈ গৈছিলোঁ, গতিকে আমি সকলোৱে ধুনীয়াকৈ খালোঁ। পোৱা হ'ল অকল চাহ কাপ কিনিছোঁ, বুট ভাজি লৈ গৈছিলোঁ, বিস্কুট চানা লৈ গৈছিলোঁ। ধুনীয়াকৈ আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিলোঁ। এয়া চাওকচোন, মানে ট্ৰেইনৰ যাত্ৰা সঁচাকৈ বৰ একদম খুব সুন্দৰ এটা মুহূৰ্ত, খুব ভাল লগা এটা মানে মুহূৰ্ত বুলি ক'ব লাগিব। আৰু ইফালে চাওক সেউজীয়া ধাননি, বা কোনফালে চাব, ইপাৰে চাব নে সিপাৰে চাব, ইমান মনোগ্ৰাহী চাওকচোন, ইমান ধুনীয়া এখন পথাৰ, কিবা এটা ভাল লাগি গৈছে দেই। আৰু গৈ থকাৰ পাছত এনেকুৱা প্ৰাকৃতিক দৃশ্য দেখিলেনো কাৰণো ভাল নালাগিব কওকচোন। আৰু আমাৰ পোৱালীবোৰৰ মানে ইমানেই ফূৰ্তি ট্ৰেইনত গৈ পিনি, দেখিছেনে, এয়া একদম ওপৰলৈ ভৰি কৰি শুইছে, উঠিছে, নামিছে, কেইবাৰ উঠিছে, কেইবাৰ নামিছে, অকণমান শুৱে আকৌ উঠে। এইখন মানে নদী, এয়া চাওকচোন, একদম মানে কহুৱা ফুলিছে ইপাৰে সিপাৰে। একদম বাছত যোৱা হ'লেতো এনেকুৱা লাগিছে একদম ৰখাই পিনি একদম শুই ফটো মাৰিলোহেঁতেন, বহি ফটো মাৰিলোঁ, চেলফি মাৰিলোহেঁতেন। বা সঁচাকৈ প্ৰকৃতিৰ ইমান অপূৰ্ব সৃষ্টি, আমি মানে ক'বলৈ ভাষা নাই আৰু। সঁচাকৈ প্ৰকৃতিৰাণী, সঁচাকৈ শৰৎ যেতিয়া, খুব সুন্দৰ এটা মুহূৰ্ত, মানে খুব ভাল লগা এটা স্মৃতি।